Hello guys, welcome back to my YouTube channel Digonto Koila মই দিগন্ত আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈ আহিছো আজি ভিডিওটোত এই বিষয়ে আলোচনা কৰিম যে ষ্টেট বেংকৰ MICR কোডটো কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলত আজি ভিডিওটোত এই বিষয়ে আলোচনা কৰিম ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰ লৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি অল কৰি দিব আহিবলগা ভিডিও নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিব তেন্তে ব্লগ ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি লব ওপেন কৰা হোৱাৰ পিছত ইয়াত আপুনি টাইপ কৰিব IFSC কোড অল ইণ্ডিয়ান বেংক আপুনি এটো টাইপ কৰি পেলাই এটো সাৰ্চ কৰি দিব সাৰ্চ কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা এই এপটো ওপেন হৈ যাব এই এপটোত আপুনি ক্লিক কৰি পেলাই এটো ইনষ্টল কৰি লব আপুনি ইনষ্টল কৰা হোৱাৰ পিছত ওপেনত ক্লিক কৰিব মই ইনষ্টল এটো কৰি থৈছো অলৰেডি ওপেনত এটো ক্লিক কৰাৰ পিছত এনেকুৱা আপোনাৰ মোবাইলত এটো ওপেন হৈ যাব পেজটো তাৰ পিছত ইয়াত আপুনি প্ৰথমতে ইয়াত চাবলৈ পাইছে বেংক আপুনি আপোনাৰ ইয়াত বেংকটো সিলেক্ট কৰি লব ষ্টেট বেংকৰ MICR কোডটো মই চেক কৰিব বিচাৰিছো তেতিয়াহলে ষ্টেট বেংকটো আপোনালোকে এনেকা এটো ক্লিক কৰিব ক্লিক কৰা হোৱাৰ পিছত আপুনি আপোনাৰ ইয়াত ষ্টেটটো সিলেক্ট কৰিব লাগিব আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি লব ষ্টেটটো সিলেক্ট কৰা হোৱাৰ পিছত আপুনি আপোনাৰ ইয়াত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াত মই গোলাঘাট সিলেক্ট কৰিম তাৰ পিছত ইয়াত আপোনাৰ ব্ৰাঞ্চটো সিলেক্ট কৰিব লাগিব আপুনি আপোনাৰ ব্ৰাঞ্চটো সিলেক্ট কৰি লব ইয়াত সৰপথাৰটো সিলেক্ট কৰিছো মই তাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো ওপেন হৈ যাব ইয়াত প্ৰথম চাবলৈ পাইছে বেংক ষ্টেট বেংক ব্ৰাঞ্চ তাৰ পিছত IFSC কোড থাকিব তাৰ পিছত MICR কোডটো আপোনাৰ এনেকা শো কৰিব তাৰ পিছত এড্ৰেছ ডিস্ট্ৰিক্ট আৰু ষ্টেট MICR কোডটো আপুনি আপোনাৰ পাছবুকতো চাব পাৰে পাছবুকতো আপোনাৰ MICR কোডটো মানে দিয়া থাকিব আপোনাৰ পাছবুকত আপুনি চাই পেলাই মানে চেক কৰি চাব বিচাৰে ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং